ডিব্ৰুগড় জিলাৰ অন্তৰ্গত লাহোৱাল মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰিয়ংকা কোঁৱৰে কলা শাখাত 454 নম্বৰ পাই উত্তীৰ্ণ হৈ ৰমৰীয়া অঞ্চলৰ ফুকনৰ খাট গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে। মেধাৱী ছাত্ৰীগৰাকীৰ আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ সহ 90.8% নম্বৰ পাই মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই চেগতে লাহোৱাল লাইভৰ দৰ্শকসকলক মেধাৱী ছাত্ৰীগৰাকীৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ। আজি মনটো ভালো লাগিছে, যিমানখিনি চেষ্টা কৰিছিলোঁ তাৰে ফল পালোঁ আৰু অলপ চেষ্টা কৰা হ'লে মই ৰেংক পাব পাৰিলোহেঁতেন। 10 নম্বৰ থকাৰ কাৰণে মোৰ মনটো দুখ লাগিছে। মাহঁতৰ সপোন আছিল ৰেংক পোৱাৰ, সৰুৰে পৰা মোৰো সপোন আছিল পামেই বুলি, কিন্তু নোৱাৰিলোঁ। তথাপি ইমানো দুখ কৰা নাই, কাৰণ মোৰ ভাগ্যতে নাই আচলতে 10 নম্বৰটোৰ কাৰণে মই এনেকুৱা হ'ল আজি। তথাপি আগবাঢ়ি যাম, সপোন পূৰ কৰিম। তুমি ভৱিষ্যতলৈ কি হ'ম বুলি ভাবিছা? মই এজন ৰাজনীতিবিদ হ'ব বিচাৰোঁ। দেশৰ ৰাজনীতিৰ কাৰণে মই চিন্তা কৰিব বিচাৰোঁ। মেট্ৰিক পাছ কৰি বিজ্ঞান শাখাত তাই পঢ়িব বহুত ইচ্ছা আছিলে। আমি মাক দেউতাকে পঢ়াব নোৱাৰিলোঁ। তাইৰ মনত সেইটো বহুত ডাঙৰ দুখ। কেতিয়াবা গাড়ী ভাড়া নাইকিয়া হয়, তাই আমাৰ মাক দেউতাকক মনত দুখ নিদি তাই দুখত থাকে। মই গম পাওঁ যে তাইৰ পইচাকেইটা কম হৈছে। আকৌ ওচৰৰ জেঠাইকেইটাক খুজি মেলি তাইক গাড়ী ভাড়াকেইটা বিচাৰি দিওঁ। লাগিলে ঘৰত আজি নিমখ কমলৈ হয়তো তেনেকৈ কাটি তাইক ভাড়াটো দিব বিচাৰোঁ। আৰু তাই তেনেকৈয়ে যায়। আৰু তাই বহুত সপোন আছিলে ৰেংক পাই মই কিবা এটা কৰিম। সেইটো দুখ আমাৰ মাক দেউতাকৰে, আমি দিব নোৱাৰিলোঁ। এতিয়াও ছোৱালীজনী হাই ছেকেণ্ডেৰী ভাল ৰিজাল্ট কৰিছে লাহোৱাল কলেজৰ ভিতৰত। আৰু হাই ছেকেণ্ডেৰীত তাত লাহোৱাল কলেজৰ প্ৰিন্সিপালে আধা ৰেহাই দিলে। গৈ তাত মই গৈ এডমিশ্যন দিয়াই তাইক ছাৰক ক'লোঁ। তেতিয়া ছাৰে আধা 2 বছৰ তাইক ৰেহাই দিলে এডমিশ্যন দি। এতিয়া হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কেনেকৈ তাইক মই পঢ়াম, যদি আপোনালোকৰ কিবা চেনেলৰ পৰা যদি আমাক কিবা এটা সহায় দিয়ে, মোৰ ছোৱালীজনীৰ ভৱিষ্যত সপোনটো পূৰা কৰিব বুলি মই আশা কৰিছোঁ। আৰু বহুত আশা আছিলে তাই বিজ্ঞান শাখাত পঢ়িবলৈ। তাই বিজ্ঞান শাখাত লগৰ ছোৱালী পঢ়িলে, তাই দিনে ৰাতিয়ে কান্দে, মই পঢ়িব নাপালোঁ। সেইটো মোৰ বাবে বেছি দুখ। মই তাক বুজাম, কলা শিকাত পঢ়িলেও মানুহ আজি তই দুখ নকৰিবি, তই ভৱিষ্যতে তোৰ নিজৰ জীৱনটো তই ভৱিষ্যতে বিজ্ঞান শাখাত পঢ়াবি। এতিয়া মই নোৱাৰিলোঁ। তাইক তেনেকৈ কৈ প্ৰেৰণা দিওঁ। আৰু তাই কোনোদিন মাক বাপেকক কিবা এটা নাই বুলি দুখ দিয়া নাছিল। আৰু টিউশ্যন একোৱেই দিব নোৱাৰোঁ। লগৰবোৰত টিউশ্যন কৰে, মায়ে এনেকৈ কৰে তেনেকৈ কৰে যদিও মোক কয় নাথাকে। কিন্তু মই জানো তাই কিবা এটা নোৱাৰিছে, তাইক টিউশ্যন দিব লাগে। তাই তেতিয়া কি কৰে, সেইখিনি কথা মোৰ আগত নকয়। আৰু টিচাৰক কলেজত গৈ লগ কৰি নজনাটো সুধি মেলি তাই আগবাঢ়ি যাব চেষ্টা কৰে। তাই বহুত আশা আছিলে মানে বিজ্ঞান শাখাত পঢ়িবলৈ, মই নোৱাৰিলোঁ। তাৰ বাবে মই দুখী। এতিয়া আপোনালোকে যদি চেনেলৰ যোগেদি মোৰ ছোৱালীজনীক টকা পইচা অলপ সহায় কৰি দিয়ে, তাইৰ ভৱিষ্যতে ভালদৰে পঢ়ি ভাল মানুহ হ'ব বুলি তাৰ কল্পনাবোৰ পূৰা কৰিব বুলি মই আশা কৰিছোঁ। কিন্তু এতিয়া মেধাৱী ছাত্ৰীগৰাকীৰ দিন হাজিৰা কৰা পিতৃয়ে ছোৱালীজনীৰ উচ্চ শিক্ষাৰ কাৰণে অতি চিন্তিত হৈ পৰিছে, কিয়নো পৰিয়ালটোৱে অতি কষ্টৰে দিন হাজিৰা কৰি ঘৰখন চলাই আছে। মাথো এতিয়া দৰিদ্ৰ পৰিয়ালটোলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন, যিহেতু মেধাৱী ছাত্ৰীগৰাকীৰ উচ্চ শিক্ষাৰ বাবে এতিয়া আৰ্থিক দৈন্যতাই হেঙাৰ হৈ পৰিছে। লাহোৱাল লাইভেও সুহৃদয়বান ব্যক্তিক অতি মেধাৱী ছাত্ৰী প্ৰিয়ংকা কোঁৱৰক আৰ্থিক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনালোঁ। সুবিধা দিব লাগিছিল, আমি সেইখিনি সুবিধা দিব নোৱাৰিলোঁ। প্ৰথম কথা হ'ল তাই ঘৰৰ পৰা অহা যোৱা কৰে, বাছৰ বা গাড়ীত আমাৰ ৰাস্তা দূৰ, প্ৰায় 3 কিলোমিটাৰ খোজকাঢ়ি গৈ গাড়ীত উঠিবলগীয়া হয়। গাড়ীত উঠি গৈ কেতিয়াবা গাড়ী নাপায়, দেৰি হয়, কেতিয়াবা ভাড়া দিগদাৰ অসুবিধা হয়। মইতো হাজিৰা কৰা মানুহ, দৈনিক মই ৰাজমিস্ত্ৰী কাম কৰিবলৈ যাওঁ, কেতিয়াবা কাম হয় কেতিয়াবা নহয়। গতিকে কোনোবা মাজতে 2 দিন কলেজো ক্ষতি হয়। তাই কোনোদিন এইখিনি নকৈছিলে যে মই অসুবিধা পাইছোঁ কিবা পাইছোঁ। মই তাইৰ মনৰ কথাখিনি বুজি পাইছিলোঁ। বেয়াও লাগে আৰু দুখ লাগে, বহুত কষ্টৰে তাই পঢ়া শুনা কৰিছিল। চৰকাৰলৈ কিবা আহ্বান জনাব নেকি? মই চৰকাৰলৈ এটা আহ্বান জনাব বিচাৰিছোঁ, যদি অসম চৰকাৰখনে যদি আমাৰ লেখীয়া দৰিদ্ৰ এখন পৰিয়ালক যদি সহায় সহযোগ কৰে, আমি নথৈ আনন্দিত হ'ম। কাৰণ যিহেতু মই আগত যিখিনি পঢ়িম বুলি ভাবিছোঁ, মই সেইখিনি পঢ়োৱা মোৰ সামৰ্থ্য নাই বুলি মই ক'ব বিচাৰিছোঁ। গতিকে যদি চৰকাৰৰ ফালৰ পৰা কিছু সুবিধা পাওঁ